Hello friend, welcome to my YouTube channel Jinti Creativity. আজি টু ফেস প্যাক আপোনালোকে দেখিব পাৰিছে এই ফেস প্যাকটো এবাৰ নিশ্চয় ট্ৰাই কৰিছে এই ফেস প্যাকটো ইউজ কৰিলে আমাৰ স্কিনখন ৰিংকেল ফ্ৰী হয় লগতে বেবি সফট স্কিন হয় আৰু লগতে বগা উজ্জ্বল হয় আহক ফ্ৰেণ্ড মই ভিডিওটো আৰম্ভ কৰো ফেস প্যাকটো বনোৱাৰ বাবে মই ফাৰ্স্ট লৈছো এটা পকা কল বানানা কল আমাৰ স্কিনৰ কাৰণে খুব বেনিফিচিয়েল হয় পকা কল আমাৰ স্কিনত লগালে আমাৰ স্কিনখনৰ পৰা ৰিংকেল ফাইন লাইন আদি ৰিমুভ কৰি আমাৰ স্কিনখনক বেবি সফট কৰি তোলে আৰু লগতে আমাৰ স্কিনখনক সাফা কৰি বগা আৰু উজ্জ্বল কৰাত সহায় কৰে এই ফেস প্যাকটো বনোৱাৰ বাবে মই প্ৰথমতে পকা কলটো মিক্সিত সুন্দৰভাৱে পেষ্ট কৰি লৈছো আৰু ইয়াৰ পিছত মই ইয়াত 2 চামুচৰ পৰা 2.5 চামুচ পেষ্ট লৈ ললো ইয়া মই পেষ্টখিনি লৈ ললো ইয়াৰ পিছত মই ইয়াত মিহল কৰি কিনকনে খুব বেনিফিচিয়েল হয় দৈ লগালে আমাৰ স্কিনখনৰ ডেড স্কিনবোৰ সাফা কৰি দৈ স্কিনখনক উজ্জ্বল কৰি তোলে আৰু লগতে স্কিনখন গ্লো কৰাত সহায় কৰে এই পেকটো এতিয়া মই 1 চামুচ হানি মিহলি কৰিলো প্ৰায় হানি আমাৰ স্কিনৰ কাৰণে খুব বেনিফিচিয়েল হয় হানি লগালে আমাৰ স্কিনখনৰ পৰা ৰিংকেল ফাইন লাইন ৰিমুভ কৰি স্কিনখনক এজিং মুক্ত কৰি তোলে আৰু লগতে হানি লগালে আমাৰ স্কিনখনৰ দাগ ধব্বা নোহোৱা কৰি স্কিনখনক কোমল কৰি সতেজ কৰি স্কিনখনৰ উজ্জ্বলতা বঢ়ায় এতিয়া এই পেকটো মই ভালদৰে মিহলি কৰি লম এনে ভালদৰে পেষ্টটো মই মিহলি কৰি এটা স্মুথ ফাইন পেষ্ট ৰেডি কৰি লম এয়া সব সুন্দৰ ফাইন পেষ্ট এটা ৰেডি হৈ গল এতিয়া এই ফেস প্যাকটো এপ্লাই কৰাৰ আগত ভালদৰে মুখখন ধুই লয় এই ফেস প্যাকটো এপ্লাই কৰি ললে হল এনেদৰে ওপৰৰ ফালে ফেস প্যাকটো লগাই লয় 15 মিনিট বা 20 মিনিট সময় ৰাখি ঠাণ্ডা পানীৰে ধুই ললে হল এয়া সব মোৰ 15 মিনিট বা 20 মিনিট হৈ গল এতিয়া মই ফেসখন ভালদৰে সাফা কৰি লম মই হাতখন ধুই আপোনালোকক ফাইনাল ৰিজাল্ট দেখালো এই ফেস প্যাকটো ললে খুব সোনকালে বগা আৰু উজ্জ্বল কৰাত সহায় কৰে লগতে ৰিংকেল ফাইনেল দিও নোহোৱা কৰে তেতিয়ালে ফ্ৰেণ্ড আজি ভিডিওটো মই ইয়াতে সামৰণি মাৰিলো যদি ফ্ৰেণ্ড মোৰ ভিডিওটো চাই ভাল পাইছে লাইক এটা কৰি দিব আৰু যদি চেনেলত ফাৰ্স্ট টাইম আহিছে তেতিয়ালে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব যাতে মই নতুন কিবা এটা ভিডিওলৈ আপোনালোকে পায়